হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। মোৰো ভালেই। আজি ভিডিঅ'টি ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ। ৰ'দটো ভাল হৈছে, ভাবিলোঁ শিলিখা কেইটামান আনিছিলোঁ ঘৰৰ পৰা, তাকে ৰ'দত দি দিওঁ, শুকুৱাই থ'লে কামত আহিব, ভাল হ'ব বোলে। আপোনালোকে শিলিখাবোৰ কেনেকৈ শুকুৱাই মই নাজানো, কিন্তু মই কেনেকৈ শুকুৱাম তাকে আপোনালোকক দেখুৱাই দিম। কিছুমানে হয়তো বইল কৰি শুকুৱায়, কিছুমানে কেঁচাকৈয়ে শুকুৱায়, চবেই চবৰ মতে কৰে, কিন্তু মই কেনেকৈ শুকুৱাইছোঁ আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টি। শিলিখাখিনি বইল কৰা নাই, মই পানীত ভিজাই থৈছিলোঁ এসপ্তাহ। তাৰপিছত আজি হৈ গ'ল, হোৱা দেখি ভাবিলোঁ ৰ'দত শুকুৱাই দিওঁ, ৰ'দো ভাল হৈছে। প্ৰথমতে বৈয়ামৰ পৰা মই শিলিখাখিনি উলিয়াই ল'ম, পানীখিনি গুচাই ল'ম, তাৰপিছত ৰ'দত দিমগৈ। শিলিখাখিনি উলিয়াই হ'ল, পানীখিনি ভালকৈ পৰি ল'বলৈ দিম মই। শিলিখাৰ কালাৰটো ধুনীয়া হৈছে কিন্তু দেই। এতিয়া গোটেইখিনি মই এটা এটাকৈ ৰ'দত দি দিম, পাতলাকৈ মেলি দিব লাগিব, তেতিয়াহে সোনকালে শুকাব। আজিকালি এনেও ৰ'দবোৰ ইমান ভাল নহয়। শিলিখাখিনি মেলি হৈ গ'ল, এতিয়া পিছত আহিম চাবলৈ, তেতিয়া আপোনালোকক দেখুৱাই দিম কেনেকুৱা হৈ থাকে শিলিখাখিনি। এতিয়া যাওঁ মই শিলিখাখিনি আনিবলৈ, তাৰপিছত কেনেকুৱা হৈ আছে দেখুৱাই দিম আপোনালোকক, চাই থাকিব ভিডিঅ'টি শেষলৈকে। বৰ বেছি ভালকৈ নুশুকালে শিলিখাখিনি, আৰু দুদিনমান শুকাব লাগিব। এনেকৈ চপাই থৈ দিওঁ আৰু আজিলৈ। শিলিখাখিনি লৈ মই নামি আহিলোঁ ছাদৰ ওপৰৰ পৰা, আৰু ভাবিলোঁ আজি চুজি লাড়ু বনাম কেইটামান। কেনেকৈ বনাওঁ, কি কৰোঁ চাই থাকিব আপোনালোকে শেষলৈকে। এবাটি চুজি লৈছোঁ আৰু কেৰাহীখন গৰম হৈ ল'ব দিছোঁ ভালকৈ। 10-15 মিনিটমান এনেকৈ লৰাই দি মই চুজিখিনি ৰঙা ৰঙা হ'ব দিম অকণমান, তাৰপিছত গুড় দিম। চুজিখিনি অলপ ৰঙা ৰঙা হৈছে আৰু এতিয়া ইয়াত লগতে ঢালি দিম গুড়খিনি ঢালি দিয়াৰ পিছত অলপ টাইম গলিবলৈ দি হৈ গ'ল। এতিয়া নমাব পাৰোঁ, লাড়ু বনাব পাৰোঁ আৰু চাই থাকক কেনেকৈ বনাওঁ এতিয়া। হৈ গ'ল লাড়ু বনায়ো। আজি ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লগতে যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।